নমস্কাৰ, মই নিকিতা হাজৰিকা চেনেলৰ অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। পবিত্ৰ ভাদমা বুলি নামঘৰলৈ আহিবই পৰা নাছিলোঁ, মানে আমি ব্ৰতত আছিলোঁ, সেইকাৰণে আহিব পৰা নাছিলোঁ। ব্ৰতৰ পৰা যিহেতু আমি মুক্ত হ'লোঁ, গতিকে নামঘৰলৈ আহিছোঁ। আজি সেৱা ল'লোঁ আৰু আজি আমাৰ মানে শৰাই দিয়া হৈছে, লগতে অন্ন এমুঠিও দিয়া হৈছে। এয়া প্ৰসাদ বিতৰণ চলি আছে। সঁচাই বহুত বেছি ভাল লাগিছে নামঘৰলৈ আহি। আৰু এইফালে আহিলোঁ নামঘৰৰ বেক চাইডে, ইয়াতে খোৱা বোৱা ব্যৱস্থাও কৰিব পাৰি, বনাবও পাৰি। আৰু ইয়াত দেখিছাই নহয়, এইটো গৃহ আচলতে নতুনকৈ বনোৱা হৈছে, এবছৰ হৈছেহে। আৰু সকলো সুবিধা আছে, ফেনৰ ব্যৱস্থা আছে, পানীৰ ব্যৱস্থা আছে, লেট্ৰিন বাথৰুমৰ ব্যৱস্থা আছে। আগতেও আছিলে, আগতকৈ মানে বেছি ভাল হ'ল আৰু সঁচাকৈ ৰাইজৰ কাৰণে বহুত বেছি সুবিধা হ'ল, ভাল হৈছে। আৰু এইফালে ৰাইজে অন্ন গ্ৰহণ কৰিছে, সঁচাই বহুত বেছি ভাল লাগিছে। যিহেতু ভগৱানে ৰাইজক অন্ন এমুঠি খুৱাব পৰাকৈ এইকণ শক্তি দিছে, সঁচাই বহুত ভাল লাগিছে। আৰু তাতে আজি আমাৰ দিনত দিহানামৰ অনুষ্ঠান এভাগ আছিলে, কিন্তু সময় সুবিধা নিমিলিলে, গতিকে গধূলিলৈ দিয়া হৈছে। আৰু এইফালে ৰাইজে খোৱাৰ পিছতে আমি খাম। আৰু এয়া হৈছে আমাৰ সম্পৰ্কীয় মামা, মানে মাৰ বৰ্তাকৰ ল'ৰা। আজি পবিত্ৰ স্থানলৈ আহি সঁচাই মনটো বহুত ভাল লাগিছে। আৰু এইফালে দিহানামৰ অনুষ্ঠানভাগ কৰিবলৈ আমি বহিছোঁ। আৰু তাৰপিছতে আমাৰ দিহানামৰ অনুষ্ঠানৰ পিছতে মূল নামষাৰ। চাই থাকিবা শেষলৈকে ভিডিঅ'টো, ঠিক আছে দেই। ইয়াকে আপোনাৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ।